কওকচোন দুআষাৰমান আজি ভাওনা আপুনি মই ককাই ভাই পাণ্ডৱৰ যজ্ঞৰ অস্ত্ৰ বন্ধনমুক্ত কৰিবলৈ আহি আছে তৃতীয় পাণ্ডৱ অৰ্জুন আমাৰ ৰাজ্যৰ অভিমুখে মই প্ৰতিজ্ঞা কৰিছোঁ সেই অৰ্জুনক ৰণক্ষেত্ৰত বন্দী কৰি মই পৰিচয় দিম সম্পৰ্কীয় মোক আশীৰ্বাদ কৰাই শক্তি দিয়া সকলোৱে এই মহাব্ৰত পালন কৰি পূৰ্ণ হৈ যায় মনোবাঞ্ছা মোক যুদ্ধৰ বাবে বিদায় দিয়া প্ৰভা যুদ্ধৰ বাবে কাৰ সতে নাথ প্ৰভা কিয় বা কৰিছে এই যুদ্ধৰ আয়োজন পাণ্ডুপুত্ৰ যুধিষ্ঠিৰে একচ্ছত্ৰী সন্মানৰ বাবে কৰি আয়োজন অশ্বমেধ যজ্ঞ আৰু প্ৰতিজ্ঞা কৰিছে বোলে সেই যজ্ঞৰ অস্ত্ৰ বন্ধন কৰিব পাৰিব তৃতীয় পাণ্ডৱ অৰ্জুনৰ হাতত বোলে তাৰ নাথা আহিব প্ৰাণ চিন্তা নকৰিবা প্ৰিয়ে মহাৰাজ শংকৰাজৰ নিৰ্দেশত ইতিমধ্যে সেই অস্ত্ৰ বন্ধন কৰা হৈছে সকলোকে সাজু পাইছে যুদ্ধৰ বাবে তুমিও মোক বিদায় দিয়া যুদ্ধৰ বাবে বিজয়ৰ দিনত শুদ্ধ চিন্তে শুদ্ধ মনে তুমি মোক বিদায়হে কৰে কিন্তু তুমি ক্ষমা কৰিব স্বামী নাৰী বংশ গৌৰৱ পৰীক্ষাৰ হেতু ভৱিষ্যতৰ এক মহাবলী পুত্ৰৰ বাবে এই মহাব্ৰত কৰিছোঁ পালন আপোনাৰ অবিহনে এই ব্ৰতবোৰ নহ'ব পূৰণ আগে আপুনি আমাক এই ব্ৰত ৰক্ষা কৰক তাৰ পাছে যুদ্ধ সাজি কৰিব আৰু অধৈৰ্য নকৰিবা প্ৰভা এই মুহূৰ্তত মই মায়াত আবদ্ধ হ'ব নোৱাৰো শুনা প্ৰভা মই যদি মায়াত আবদ্ধ হৈ জন্মভূমিৰ প্ৰতি থকা মোৰ কৰ্তব্য অৱহেলা কৰোঁ তেন্তে সেই বীৰ সমাজে অত মুখে দণ্ডনা দিব
তাৰ পাছত ধৰ্ম মতে উপবাসে থাকি মই তোমাৰ ঘৰত পালন কৰিম প্ৰভা। हे स्वामी सारे छोड़े को थोड़ी सुबह आगे आगे ना पूरी को रोज रखा करे पासे जाबो चुच्चू कैसे करे सुबह কেয়া কেয়া কি বিনা পয়সা প্রভু মই কি করু মহা বংশ শরীর এখানে পত্নী আমার মান করে রাজারাতে মই মুক্তি দশরাতে কাটিও মই কি করু হে প্রভু মই বাতে প্রভু মই কি করু মই কি করু জি হয় খাব জি হয় দেখা যাব প্ৰভা প্ৰভা মই তোমাৰ কথাই শুনিম প্ৰভা মই তোমাৰ ঋতুব্ৰত সম্পূৰ্ণ হোৱালৈকে অপেক্ষা কৰিম প্ৰভা বলা যাওঁ বলা এই পঞ্চভূমিলৈ তুমি কিয় আহিলা মাতৃ যোৱা মাতৃ তুমি উভতি যোৱা মাতৃ তুমি উভতি যোৱা মাতৃ মাতৃ তুমিও মাতৃ তুমিও সন্দেহ কৰিছা মাতৃ তুমিও সন্দেহ কৰিছা তোমাৰ মাতৃ তুমি তো ভালোই জানো মাতৃ প্রভাই ঋতু লাভ কৰিছিল আৰু পত্নীৰ কাঠৰ অনুৰোধত মই খন্তে সময় থাকিব লগা হৈছিল মাতৃ কোৱা মাতৃ এয়া মোৰ অপৰাধ নেকি মাতৃ কোৱা মাতৃ মই কোনো দেশত হিচাপ কৰা নাই মাতৃ মই বিৰোধ নহয় মাতৃ মই একো ভুল কৰা নাই মাতৃ জয় সম্পর্কে রানীকে জয় সম্পর্কে রানীকে জয় সম্পর্কে রানীকে জয় জয় আহক স্বামী কন্যাৰ জয় ধ্বনি শুনিছো গুৰুৰত আজি নিশ্চয় আমাৰেই জয় নিশ্চয় আজি এই অহংকাৰী অৰ্জুনৰ সকলোবোৰ ঘৰ আজি মাটিৰ লগত মিলাই দিম আৰু কি হ'ল জানা প্ৰভা কি না সেই কান্দিবধাৰী অৰ্জুনে নিজৰ সহায়ৰ বাবে মাতিলে স্বয়ং শ্ৰীকৃষ্ণ কিন্তু সেই শ্ৰীকৃষ্ণৰ সাক্ষাততে সেই অৰ্জুনৰ সকলোবোৰ ঘৰ মই কাটি চূৰ্ণ বিচূৰ্ণ কৰি দিলো আৰু পৰিচয় দিলো মই চম্পক বীৰৰ স্বামী প্ৰভা বাৰে বাৰে কপিছে হৃদয় জগতৰ পতি শ্ৰী হৰি যাৰ সহায় কুৰুক্ষেত্ৰৰ সৈন্য পাৰ্থৰ ৰথৰ সাৰথি হৈ যিজনে ৰথৰ ধৰিছিল শিকলি প্ৰভা সেই কৃষ্ণ সাক্ষাৎ আজি যদিও যুদ্ধত পৰাজয় তথাপি পাৰিবনে শৃংখলিত কৰিব অৰ্জুন এই চম্পকুমাৰে প্ৰভা শত্ৰু সবল কৰি দুৰ্বল হৈ মই মোৰ কৰ্তব্যৰ পৰা বিচলিত হ'ব নোৱাৰো প্ৰভা প্ৰভা আজিৰ যুদ্ধতেই মই অৰ্জুনক বন্দী কৰিব পাৰিলোহেঁতেন কিন্তু কি না কিন্তু প্ৰভা সূৰ্যদেৱে অস্তাচলে গভীৰ আৰু যুদ্ধ নীতিমতে যুদ্ধ
বিৰতিৰ ফল কিন্তু প্ৰভা মই প্ৰতিজ্ঞা কৰিছোঁ কালিলৈ যুদ্ধত সেই অৰ্জুনক মই হাতে প্ৰাণে বান্ধি মাতৃ সেনাত কৰিম আৰু তাকেই যদি মই কৰিব নোৱাৰো তেন্তে ক্ষত্ৰিয়ৰ দৰে সেই ৰণ প্ৰাংগণত মই নিজ মৃত্যুক সাৱটি ল'ম বিশ্ৰামৰ মোৰ নোহে প্ৰয়োজন প্ৰিয়ে যিদিনা সেই অৰ্জুনক মই বন্দী কৰিম সেইদিনাহে মই বিশ্ৰাম ল'ম এৰি দিম মোৰ দেহ মন নিদ্ৰা দেৱীৰ কোলাত কিন্তু নাই প্ৰিয়ে কপালত যি আছে সেয়াই হ'ব যদি সেই যুদ্ধত মই জয়ী হওঁ তেন্তে পুনৰ আহি মই আঁকি দিম স্মৃতিৰ সম্পদ আৰু